মানৱদৰদী, দানবীৰ, ৰতন দাতা। মানৱীয় গুণসম্পন্ন ব্যক্তিত্বৰ অধিকাৰী, মানৱ সেৱা যাৰ ধৰ্ম। দেশৰ বাবে উৎসৰ্গিত যাৰ শ্ৰম, জনহিতাৰ্থে যিয়ে আগবঢ়াইছিল অৰ্জিত ধনৰ সিংহভাগ, সেইজনেই মানৱদৰদী, দানবীৰ, ৰতন দাতা। যিজন উদ্যোগপতিৰ লক্ষ্য কেৱল লাভাংশ অৰ্জন নহয়, উদ্যোগীকৰণেৰে দেশৰ বিকাশ সাধন কৰি শিক্ষা, চিকিৎসা, গ্ৰাম্য উন্নয়নৰ উপৰিও বিভিন্ন ক্ষেত্ৰত হাত উজাৰি সহায় কৰি অসমক 7খনকৈ কেঞ্চাৰ হাস্পতাল প্ৰদান কৰি যিয়ে বিচাৰি ফুৰিছিল সুখী হোৱাৰ মন্ত্ৰ, সেইজনেই দেশ মাতৃৰ অমূল্য ৰত্ন, ৰতন দাতা। যদিও ধনী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে নিজৰ নাম, মূল্যবোধ, আদৰ্শ, উদ্যোগপতি আৰু ব্যৱসায়ৰ মাজৰ পাৰ্থক্য প্ৰতিষ্ঠা কৰি যিয়ে প্ৰমাণ কৰিছিল বেংক একাউণ্টৰ কোটি কোটি টকা, বিলাসী অট্টালিকা আৰু বিলাসিতাতকৈ মানুহৰ জীৱনৰ ডাঙৰ সম্পদ মানুহৰ প্ৰতি ভাল পোৱা, সামৰ্থ্য অনুযায়ী সহায়ৰ হাত, সেইজনেই অদ্বিতীয়, অবৰ্ণনীয় আৰু অতুলনীয় আধুনিক ভাৰত নিৰ্মাণৰ লাইখুঁটা, বিশ্বৰ সফল উদ্যোগপতি, ৰতন দাতা। যিয়ে আঁকি থৈ গ'ল জীৱন গণিতৰ বৰ্ণিল ইন্দ্ৰধনু। পৃথিৱীৰ শ্ৰেষ্ঠতম প্ৰেমিক, প্ৰেমৰ প্ৰতি যাৰ অগাধ শ্ৰদ্ধা, প্ৰকৃতিগতভাৱে অহা যৌৱনৰ মাহেন্দ্ৰক্ষণত প্ৰেমত পৰি যি প্ৰেমক পূৰ্ণতা দিব নোৱাৰি কটালে প্ৰিয়াবিহীন জীৱন, য'ত ৰৈ গ'ল যৌৱনৰ আবেগক বুকুৰ ভাঁজত জাপি যিয়ে শিকাই থৈ গ'ল ভাল পোৱা যে হৃদয়ৰ সৌন্দৰ্য, চাৰিত্ৰিক অলংকাৰ, সেইজনেই এক আদৰ্শ পুৰুষ, ৰতন দাতা। যাৰ মৃত্যুৱে স্পৰ্শ কৰিছে সকলোকে, শোকৰ সাগৰত ডুবিছে সকলো শ্ৰেণীৰ লোক। এইগৰাকী মহান পুণ্যাত্মাক গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদি জনাইছো সশ্ৰদ্ধ প্ৰণাম। যদিহে আপোনালোকৰ ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটি সুন্দৰ কবিতাৰ সৈতে মই বুলমণি বৰিয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো। ধন্যবাদ।